অভিনেতা জয়ন্ত দাসৰ দেহাৱসান। হয় বন্ধু বান্ধৱীসকল, আপোনালোকক অতি দুখেৰে জনাওঁ যে মৰমৰ অভিনেতা জয়ন্ত দাস আৰু আমাৰ মাজত নাই। বন্ধু বান্ধৱীসকল, তেওঁ কিছুদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল। সংকটজনক অৱস্থাত আছিল তেওঁ ICUত আৰু বৰ্তমান তেওঁ অজান দেশলৈ গুচি গ'ল আৰু এপ'লো হাস্পতালত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। আৰু দৰে জনপ্ৰিয় ধাৰাবাহিকৰ লগতে বহুতো অসমীয়া চলচ্চিত্ৰৰ লগতে ধাৰাবাহিকত তেওঁ অভিনয় কৰি তেওঁ অসমবাসীৰ বুকুৰ আপোন হৈছিল আৰু সকলোৱে ভাল পায় তেওঁক, জয়ন্ত দাসক। আৰু জয়ন্ত দাস আজি আমাৰ মাজত নাই। বহুত শোকস্তব্ধ হৈ পৰিছে সকলো। তেওঁৰ আত্মাই শান্তি লাভ কৰক। তেওঁ য'তেই আছে আমি তাৰে কামনা কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত। আপোনালোকেও তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এয়া তেওঁ জন্ম আৰু মৃত্যুৰ চন আপোনালোকৰ স্ক্ৰীণত দেখাইছোঁ। অতি দুখেৰে জনাইছোঁ, তেওঁ সকলোৰে আপোন আছিল আৰু সকলোৰে বুকু উকা কৰি গুচি গ'ল আৰু বৰ্তমান তেওঁ নশ্বৰ দেহ তেওঁ নিজৰ বাসগৃহলৈ লৈ গৈ থকা হৈছে। সমগ্ৰ অসমবাসীৰ অৰ্থাৎ সংস্কৃতি জগতলৈ আহিলেদি দুখবৰ।